হেল্ল' গাইজ, আজি আমি যাবলৈ ওলাইছোঁ। এইডোখৰ বহুত ধুনীয়া জেগা, গৈ পোৱা নাই কোনোদিন, কিন্তু আজি যাম। আৰু সেয়া মই ৰেডি হ'লোঁ, কিন্তু ইয়াৰ হোৱা নাই, ইয়াৰ অকণমান দেৰি লাগে, কিবা কিবি কৰি থাকে যে, আমি দেখাই আছোঁ, চাই থাকিব। এয়া হৈছে মোৰ ওলাই হৈ গ'ল। তাৰপিছত মই দেখাই দিছোঁ, বহুত কিবা কিবি কাপোৰ চাপোৰ পৰি আছে দেই, বেয়া নাপাব কিন্তু। তাৰপিছত সেয়া ওলাই আছে ছাৰে, এয়া হৈ গ'ল। আমি এতিয়া যাবলৈ ৰেডি আছোঁ। এই আমাৰ ঘৰৰ মালিকৰ ঘৰৰ কুকুৰকেইটা ইমান মৰম লগা, কিন্তু বদমাছ আছে ক'তে কি হ'লত না। তো সেয়া উবেৰ বুক কৰিলোঁ, এয়া উবেৰ আহি পেলাই বৌ উঠিলে, তাৰপিছত আমি উঠিলোঁ। বৌয়ে ভাবিছে ভিডিঅ' কৰিছোঁ, মানে ফটো উঠাইছোঁ, তাই চাই আছে। তাৰপিছত সেয়া আহি গ'ল গাড়ী। মন্দিৰটো দেখিবলৈ থাকিব নোৱাৰি, দেখালোঁ আপোনালোকক। তাৰপিছতে সেয়া দেখক, চাওক, এয়া এটা মন্দিৰ। আমি যিটো ৰাস্তা দি আহিছোঁ, ইমান বেছি ট্ৰেফিক। এইটো মাইচুৰ ৰোড যায়, এইটো মাইচুৰ ৰোড, মানে মাইচুৰলৈ যায়। সেইখন মানে অভাৰ ব্ৰিজটো যেতিয়া গৈ, এইখন আপোনালোকক দেখাম। এখন মানে হস্পিটেল, যিখন হ'ল কেঞ্চাৰ হস্পিটেল। ইয়াতে আপোনালোকে যদি কাৰোবাৰ কেঞ্চাৰ পেচেণ্ট আছে, আহিব পাৰে। ভাল বুলি কয় আৰু, চৰকাৰী হয়, কিন্তু মানে এয়া আহি পালোঁ। আমি আহি পালোঁ ইয়াতে। আহি পাই টিকেট ল'লোঁ, টিকেট লৈ আমি এণ্ট্ৰি হৈ গ'লোঁ। এতিয়া চাওক, এণ্ট্ৰি লৈছোঁ, কিমান ধুনীয়া লাগিছে। মানে এণ্ট্ৰি লৈ মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু মানে এতিয়া পৰিৱেশটো দেখাইছোঁ, চাওক, ভিতৰৰ পৰিৱেশটো ইমান ধুনীয়া। বাছ আছে ডাঙৰ ডাঙৰ, অহা যোৱা ৰাস্তা। সেইখন পাহাৰ, আমি তালৈ উঠি যাম, দেখাই থাকিম। মোৰ লগত উঠি যাব লাগিব কিন্তু সকলোৱে দেই। বলক, ৰাস্তা লৈছোঁ লাহে লাহে। এতিয়া মই উঠি যাওঁ। এয়া ওপৰৰ পৰা ধুনীয়াকৈ মানে চিটিখন দেখা পায়। চিটিখন বহুত ধুনীয়াকৈ দেখা পায়, মানে আধা দেখা পায় আৰু গোটেইখিনি দেখা নাপায়, কাৰণ বেছি ওখ নহয় পাহাৰটো। মানে এটা শিল, বেছি ওখ নহয়, কিন্তু ওপৰলৈ এটা মন্দিৰ নিচিনা কিবা আছে বুলি মানে গৈ আছোঁ মই বোলো মন্দিৰ হ'ব চাগে কিবা। তাৰপিছত সেয়া চিটিখন চাওক, দেখা পাইছে নহয়, মন্দিৰ বুলি ভাবিছোঁ মই। সেইটো ওপৰলৈ মানে বহুত বেছি আশা লৈ গৈ আছিলোঁ। এয়া চিটিখন দেখাইছোঁ আকৌ এবাৰ, বহুত ধুনীয়া দেখি। আকৌ অকণমান ওখ হোৱাহেঁতেন চাগে আকৌ দেখিলোঁ হেঁতেন। মন্দিৰ বুলি ভাবিছোঁ, মন্দিৰ নহয়। লাষ্টত মই গৈ দেখিলোঁ মন্দিৰ নহয়। মানুহবিলাকে এনেই চিল কৰি আছে তাতে বহি পেলাই, কোনোবাই কিবা কিবি খাই আছে, কিবা কিবি মানে মানুহৰ কোনো হেৰি নাই। মন্দিৰতো সিহঁতি চেণ্ডেল টেণ্ডেল সোমাই লৈ যায়, মানে দেখিবলৈ বেয়া লাগে। তাৰপিছত ইয়াত ফৰেইনাৰ্ছবিলাকো আহিছে, ক'ৰ পৰা বা আহিছে নাজানো আৰু, নুসুধিলোঁ চাহাববিলাক ক'ৰ পৰা আহিছে। সেয়া বহুত ৰ'দো দিছিলে, এট দ্য ছেইম টাইম মানে বতাহ দি আছিলে, ভালো লাগিছিলে। তাৰপিছতে নামি আহিলোঁ। বৌ আহিব নোৱাৰে যে, এয়া হাতত ধৰি পেলাই আহি আছে, মানে হাঁহি উঠিছে মোৰ দেখি পেলাই। তাৰপিছতে সেয়া চাওক, মই সুধিছিলোঁ কিবা কিবি কথা, কিন্তু মই ভইচটো কাটি দিলোঁ, কাৰণ মিছামিছি কথা কৈছে সি। বাঘ চাঘ ভালকৈ একো দেখা নাই, এনেই নেক্সট আৰু বেলেগত যাম, তেতিয়াহে আমি দেখিম চাগে। প্লেনিং বনাই আছোঁ আৰু ঘূৰিব লাগিব। তাৰপিছত মই এজোপা গছ দেখিলোঁ, এজোপা গছত বোলো কি ফল লাগি আছে দেখিছোঁ। এইবিলাক ফল একো খাব নোৱাৰি, আফ্ৰিকাৰ হয় এজোপা গছ, পিছত গম পালোঁ। তাৰপিছতে সেয়া চাওক, ধুনীয়া পৰিৱেশ। চিটিৰ ভিতৰত থাকি ইয়াৰ বোলে মাথাটো হেং মাৰিছিলে, আজি ওলাই লৈ আহিলোঁ, ভাল লাগিছে আৰু। তাৰপিছতে সেয়া আকৌ এখন পাহাৰ নিচিনা দেখি পেলাই গ'লোঁ, গোটেই শিল, এইবিলাক ডাঙৰ ডাঙৰ শিল। তাৰপিছত সেয়া প্ৰেমিক প্ৰেমিকা লালা কৰি আছে। তাৰপিছতে বহুত বেছি আছে, লালা কৈ থকা মানে বহুত বেছি আছে, মই দেখাবলৈ বেয়া পাইছোঁ। তাৰপিছতে কি দৰকাৰ পৰিছেনো বেলেগৰ মানে কিছুমান মানে ইম্পৰ্টেণ্ট কিছুমান সময় বেয়া কৰিবলৈ কাৰণে। এয়া আমি আকৌ আহিলোঁ, আগুৱাই গৈ আছোঁ, চাব নোৱাৰিলোঁ। মই তাল গছ নেকি বুলি ভাবিছিলোঁ, বুলি ভাবিছিলোঁ, মানে নহয় আৰু তাল গছ এজোপা, মানে এনেই সজাই থৈ দিয়ে। মই তাল লাগিছে কোৱা কাৰণে এটা চাব গৈছোঁ, চাপৰি ইমান হাঁহি উঠিছিলে। তাৰপিছতে এইটো চাওক, এটা লেক আছে। এইটো লেকটো মানে ভালেই লাগে দেখি, ইমান বেছি খাচ নাছিলে। জেগাডোখৰ মানে বহুত ধুনীয়া আছিলে দেখিবলৈ কাৰণে। তাৰপিছত ইয়াৰ ওপৰৰ পৰা, এইখিনি ওখ আছিলে দেই, ওপৰৰ পৰা নামি গৈছোঁ আমি। তাৰপিছতে ষ্টেপ টুককৈ নামি গৈছোঁ। নামি গৈ আৰু মানে বেলেগ জেগা চাব লাগিব যে, সেইটো কাৰণে বেছি টাইম ৱেষ্ট কৰি থকা নাই। এইজোপা গছ বহুত ডাঙৰ ডাঙৰ আছিলে, কিন্তু এজোপা বহুত ডাঙৰ ডাঙৰ আছিলে। এইটো এটা মলুৱা বান্দৰ বহি আছে, সেইটো বগা জুমো কৰিলোঁ মই, ইমান হাঁহি উঠিছে। মলুৱা বান্দৰ কওঁতে চবে হাঁহি উঠিছে, মই ভইচটো কাটি দিছোঁ। তাৰপিছতে এয়া এইটো লেকটো ভাল লাগিলে, কিন্তু বেয়া নাছিলে ইমান। বহুত ডাঙৰ, ঘূৰি মানে শেষ কৰিবই নোৱাৰি। এইবিলাক পানী কাউৰীটো কি আৰু, আমাৰ অসমৰ এইবিলাক এনেই এভেইলেবল, কিন্তু ইয়াত মানে সংৰক্ষণ দি ৰখাৰ কাৰণে বেছি আছে। এয়া বহুত গৰম লাগিলে আমাৰ, ভিডিঅ' বোলে উঠাই নাই। মই বোলে অকলে ভিডিঅ' কৰি আছিলোঁ, একেবাৰে মানে
খং তাৰপিছত অকলে ভিডিঅ' কৰি পেলাইনো কি দেখাবতো লাগিব মুখখন মই অকলে উঠিব নোৱাৰিম নহয় ব্লগটোত চবেই উঠিব লাগিব তাৰপিছতে এইবিলাক মানে আইচক্ৰীম খাম বুলি কোৱাৰ কাৰণে আইচক্ৰীম কিনি দিব হেনি কোনোবাই মোক 500 টকা খুচুৰা নাপায় হাহাকাৰ 550 টকা খুচুৰা নাপায় হাহাকাৰ কৰি আছিলে তাৰপিছত অৱশেষত উল্টা পুল্টা কৰি মানে খুচুৰা দিলে আৰু মানুহটোৰ পিছতে আমাৰ আইচক্ৰীম বৌয়ে পৰা আইচক্ৰীম খাইছে মই যে ভিডিঅ' কৰিছোঁ গমেই পোৱা নাই কেনেকৈ হাঁহে হৈ গ'ল আমি আইচক্ৰীম খাইছোঁ ইয়াৰ অলপ বেছি হৈ যায় এয়া তাৰপিছত আৰু দেখিলে পানী কাউৰীয়ে মাছ এটা দৌৰাই ফুৰিছিলে মই এনেই ভিডিঅ' নকৰিলোঁ সেনেকৈ পানী কাউৰীনো কি আৰু নতুনকৈ দেখা বস্তু এইটো আমি দেখাই পাই থাকোঁ মাছটো দৌৰি ফুৰাৰ কাৰণে মানে মই দেখাইছোঁ ইয়াত মানে বিশেষ এটা বেলেগ বস্তু দেখাবলৈ ফটো শ্বুট কৰি আছিলে মানে ৰাস্তাটোত শুই শুই ফটো শ্বুট কৰি আছে এনেকুৱা হাঁহি হৈছে দেখি পেলাই মানে মই এইবিলাক চাপৰি নিচিনাই পালোঁ অকণমান এয়া আমাৰ অসমত থকাতকৈ কেতিয়াবা এটা বেলেগ ধৰণৰ মই এইটো কাৰণে দেখি মানে ভাল পাই পিনি ফটো উঠাইছোঁ পিঠিত ধুনীয়া ধুনীয়া আঁচ আছে তাৰপিছতে সেয়া ফ্ৰুট চালাড সুধিব খুজিছিলোঁ নাখালোঁ আৰু এইবিলাক ধূলি চুলি লেতেৰা পৰি আছে যে অসমৰ পৰা অহাৰ পিছত এইখিনি বাঁহ গছ দেখিছোঁ আৰু মানে গাছ ওলাওক বা নোলাওক কিন্তু এয়া তামোল বুলি ভাবিছিলোঁ তামোল নহয় কিন্তু ছেম দেখি কি ক'ব তাৰপিছতে এজোপা গছ বহুত ডাঙৰ দেখি পেলাই মই ভিডিঅ' কৰিলোঁ দেই পিছত যেতিয়া মানে মই ওপৰলৈ চাইছোঁ তলৰ পৰা মানে উঠাইছিলোঁ ওপৰলৈ যেতিয়া চাই পঠাইছোঁ ইমান বেছি মৌচাক আছে ইয়াতে মানে লিখাই আছে ডেঞ্জাৰ আছে বুলি মৌৰ পৰা চ' আমি দুটা খোজকাঢ়ি অলপ লালা কৰিলোঁ বেলেগক দেখি পেলাই তাৰপিছতে এতিয়া আমি আকৌ আগবাঢ়ি গৈ থাকোঁতে বৰষুণ ধৰিছে সেইখিনি সময়ত এই বৰষুণ পৰিছেই সেইটো গ্লাছ হাউচ ভাবিছোঁ আৰু গৈ পেলাই সোমামগৈ এতিয়া বৰষুণ পৰিছে মই পূৰা দৌৰিছোঁ কাকো চোৱা নাই মই চব মানুহক পিছ মানে পূৰা দৌৰিছোঁ এয়া গ্লাছ হাউচ আছিলে দেখিবলৈ ভালে লাগে পিছত মানে বাহিৰৰ পৰা দেখাব নোৱাৰিলোঁ কাৰণ বৰষুণ দিছিলে ন সেইটো কাৰণে বেছি বৰষুণ দিয়াৰ কাৰণে আমাৰ মানে কি বুলি কয় ভাল সময়খিনি নষ্ট কৰি দিলে শ্বিলং নিচিনাই আৰু পটকখনতে বৰষুণ আহিলে ভাল এয়া বৰষুণ দিয়াৰ পিছত একেবাৰে মানে বেয়া হ'ল অৱস্থাটো সেইটো কাৰণে থেংক ইউ নেক্সট ভিডিঅ'ত লগ পাম